ভগৱান সুন্দৰ নাম এটি এই নামটোৰে চিনাকি হৈ উঠা এই ফিল্মখন আমি সঁচাকৈ আদৰিব লাগিব, অসমৰ ৰাইজে আদৰিব লাগিব। ইতিমধ্যে ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বতে ই এক জনপ্ৰিয় সৃষ্টি কৰিছে, বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। গতিকে আমাৰ আশা অসমৰ ৰাইজে আদৰি ল'ব আৰু বেলকনি ভগৱানে অসমৰ ৰাইজৰ এক নতুন মাত্ৰা কঢ়িয়াই আনিব। মই আজি ট্ৰেইলৰ দেখিয়ে আৱেগিক হৈ পৰিলোঁ। মোৰ এনেকুৱা লাগিলে যে অনুভৱ কৰিছোঁ যে ছবিখন কাহিনীটো ব্যতিক্ৰমী কাহিনী আৰু খুব কষ্ট কৰি ছবিখন কৰিছে আৰু কলাকুশলীসকলে খুব ভাল কাম কৰিছে এনেকুৱা লাগিছে। আৰু আমি চাৰিওফালে আমাৰ সমাজখনত যিবোৰ দেখিছোঁ, পৰিচিত সমাজখনৰ বহুতো কথাই ইয়াত মানুহে দেখুৱাবলৈ বিচৰা হৈছে। কিছুমান ঘটনা যিবোৰ ঘটনাই আমাৰ মনত খুলিয়াই আমাক আমনি কৰে, আমাক চিন্তা কৰিবলৈ বাধ্য কৰে যে আমি কি কৰা উচিত বা অনুচিত, কি হৈ আছে। এই গোটেইখিনি কথা তাত মানুহে দেখা পাব আৰু এই আপোন লগা কথা। গতিকে আপোন লগা বস্তু এটা মানুহে আগ্ৰহেৰে গ্ৰহণ কৰিব মই ভাবোঁ। আৰু ইয়াৰ দ্বাৰাই মই ভাবোঁ যে মানুহে ছবিখন চাবলৈ আহক, ভাল কাম কৰিছে এওঁলোকে, ভাল কামৰ ছবি দিব লাগে। এতিয়া বেলেগেও কাম কৰিবলৈ সুবিধা পাব, কাৰণ ছবি এখন কৰিলে নহ'ব, ছবিখন ব্যৱসায়িকভাৱে সফল হ'ব লাগিব। ব্যৱসায়িকভাৱে ভাল ছবি এখন সফল কৰি তোলাৰ দায়িত্ব আমাৰ সকলোৰে আছে। আৰু এনেকেই হ'ব যে অসমীয়া চিনেমাৰ জয়যাত্ৰা, য'ত ৪ৰ্থখন ছবি ইয়াত হৈছিলে জয়মতী, তাৰপাছতো আমাৰ কেনেকুৱা যিমান ফোন ধৰি উঠিব লাগিছিলে আমাৰ সিমান ধৰি উঠা নাই। এনেকুৱা ভাল ছবি আমাৰ ইয়াত টেলেণ্টৰ অভাৱ নাই, অসমখনৰ টেলেণ্টৰে ভৰপূৰ। গতিকে তেওঁলোকে যদি আমি যদি ছাপোৰ্ট কৰোঁ, সকলোকে সমৰ্থন কৰোঁ, ভাল কাম কৰা মানুহক যদি আমি সহায় কৰোঁ, উদগনি যোগাওঁ, তেনেকৈ এইটো এটা ভাল খুব কংক্ৰিট শক্তিশালী উদ্যোগ গঢ়ি উঠিব আৰু তাৰ পৰা আমাৰে উপকাৰ হ'ব। আমি ভাল ছবি চাবলৈ পাম বুলি আশা কৰিছোঁ। বেলকনি ভগৱান ৰাইজে খুব সাদৰেৰে আদৰি। নমস্কাৰ। এটা শুভ সংবাদ দিছোঁ যে অহা 7 অক্টোবৰত নুৰ চুলতানৰ প্ৰযোজনা আৰু বিশ্বজিৎ বৰা পৰিচালনাত আমাৰ এখন অসমীয়া কথাছবি বেলকনিৰ ভগৱান চাবলৈ আহিব। ধন্যবাদ। ভাল লাগিছে আজি ঘটনা বেলকনি ভগৱান নামৰ ছবিখনৰ ট্ৰেইলাৰ, যিটো নতুন ট্ৰেইলাৰ ৰিলিজ হৈছে। আৰু আমি আশা ৰাখিছোঁ অহা 7 অক্টোবৰত অসমীয়া ৰাইজে ছবিখন চিত্ৰগৃহলৈ চাবলৈ আহক। আৰু যিহেতু ছবি ৰাইজৰ কাৰণে বনোৱা হয়, আমি চলচ্চিত্ৰ যিমানেই বনাই আহিছোঁ ৰাইজৰ কাৰণে বনাই আহিছোঁ, আৰু ৰাইজে যদি ভাল পায় আমাৰ কাৰণে এয়াই চৰম প্ৰাপ্তি। আৰু আশা ৰাখিছোঁ ঘটনা বেলকনি ৰাইজে খুব ভাল পাব। যিহেতু ট্ৰিটমেণ্টটো এনেকৈ ধৰণে কৰা হৈছে, এটা ৰিপিট ষ্টৰী, এদিনীয়া এটা ষ্টৰী, এটা ৰাতিৰ ভিতৰতে ঘটনা এটা ষ্টৰী আমি ছবিখনত কেনেকৈ দেখুৱাইছোঁ এয়া চাবলৈ ৰাইজে আহক। আৰু ছবিখনত আমাৰ অৰুণ হাজৰিকাদেৱ, তাৰপিছত আমাৰ প্ৰণামী বৰা, তাৰপিছত ৰাজীৱ ডাঙৰীয়া, তাৰপিছত আমাৰ অতুল বৰা ডাঙৰীয়া কৃষি মন্ত্ৰী, তাৰপিছত হৰিশ খান্না, পৰিণত জোনা চুলতানা, ৰাজদীপ বাইদেউ বৰুৱা, ইমান এনেকৈ ধৰণে প্ৰায়ে আমাৰ বিভিন্ন ধৰণৰ অভিনেতা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে। মই আশা ৰাখিছোঁ যে অডিয়েঞ্চে তেওঁলোকক খুব এনজয় কৰিব ছবিখনত চাই। প্ৰত্যেকৰে এটা বেলেগ চৰিত্ৰ। আৰু মই ভাবোঁ ছবিখন ৰাইজে অহা 7 তাৰিখত, অহা 7 অক্টোবৰত চাবলৈ আহক চিত্ৰগৃহত। আৰু আমি সকলোকে লগ পাম আৰু আমাক উৎসাহিত কৰক আগলৈ আমি ছবি এনেকৈ বনাই যাব পাৰোঁ। নমস্কাৰ, মই জ্যোতিষ্মান কাশ্যপ। আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জনাইছোঁ। এই শাৰদীয় বতৰতে অসমবাসীৰ ৰাইজলৈ মাজলৈ আহি আছে আমাৰ অতি আদৰেৰে বাট চাই থকা এখন সৰ্বাংগ সুন্দৰ অসমীয়া চিনেমা বেলকনিত ভগৱান। উপমুক্তি 7 তাৰিখ। গতিকে আজি এই চিনেমাখনৰে আমাৰ ট্ৰেইলাৰ ৰিলিজ আছিল আৰু ট্ৰেইলাৰ ৰিলিজত বৰ্তমান সকলো কাম সুন্দৰকৈ সম্পূৰ্ণ হৈ গৈছে। আৰু এই বেলকনিত ভগৱান ছবিখন অসমৰ এক নিভাঁজ আৰু মাটিৰ গোন্ধ থকা অসমীয়া চিনেমা, যি অসমীয়া সমাজ জীৱনত
প্ৰতিনিধিত্ব কৰিছে। ইয়াত অভিনয় কৰিছে হৰিশ খান্না, তেওঁ বলিউডৰ বিশিষ্ট অভিনেতা। পৰিচালনা কৰিছে অসমৰ সুযোগ্য সন্তান বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাদেৱে। প্ৰযোজনা কৰিছে ৰজতকমল বঁটাপ্ৰাপ্ত প্ৰযোজক নুৰুল চুলতানদেৱে। অভিনয় কৰিছে অৰুণ হাজৰিকা দেৱ আছে, ৰাজীৱ দেৱ আছে, লগতে মহু এটি সৰু চৰিত্ৰত অভিনয় কৰিছোঁ। গতিকে এই ছবিখন আপোনালোকক 7 তাৰিখে সকলোৱে উপভোগ কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ কৰিম। আহক, অসমীয়া চিনেমা আমি যদি নাচাওঁ কোনে চাব? গতিকে মোৰ ফালৰ পৰা সকলোকে অতি আগ্ৰহেৰে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ ছবিখন যাতে চায়। ধন্যবাদ। আচলতে খুব এটা ভাল খবৰ। ইখনৰ পিছত ইখন আমাৰ অসমীয়া বস্তুটো আহিছে, আচলতে সুখবৰ ৰাইজৰ কাৰণে। আৰু নতুনকৈ আহি আছে ভগৱান, গতিকে আশা কৰিছোঁ সকলোৱে যাতে ভগৱান চাই আশা কৰিছোঁ। আৰু আমি অসমীয়া চিনেমা চাব লাগে, আকৌ উভতি আহিছে অসমীয়া চিনেমাবোৰ, গতিকে খুব ভাল লাগিছে, আহি খুব ভাল লাগিছে। আৰু ট্ৰেইলাৰ চালোঁ, খুব ভাল লাগিছে। আশা কৰিছোঁ আপোনালোকে চাব। নমস্কাৰ, মোৰ নাম পৰিণামী সীমা চৌতালা। মই গদন্ত বেলকনিখনত পৰি চৰিত্ৰত অভিনয় কৰিছিলোঁ। বহুত উপদলৰ মাজেৰে আজি ফাইনেলি আমাৰ ট্ৰেইলাৰটো মুকলি হ'বলৈ গৈছে। আগতেও এটা ট্ৰেইলাৰ লঞ্চ কৰিছিলে, সেইটো ফিল্ম ফেষ্টিভেলৰ কাৰণে কৰিছিলে। আজি এবাৰ নতুনকৈ প্ৰমো মুকলি কৰিব। আৰু অহা 7 অক্টোবৰত হ'লে আমাৰ চিনেমাখন আহি আছে। মই আশা কৰোঁ আপোনালোকে চিনেমাখন আদৰি ল'ব আৰু চাই ভাল পাব। কৰোণা মহামাৰীয়ে বিশ্ববাসীক, আমাৰ মানৱ জাতিক ফালৰ পৰা মষিমূৰ কৰি যোৱাৰ পাছত আমাৰ চিনেমা শিল্পই, মনোৰঞ্জন শিল্পই আকৌ প্ৰাণ পাই উঠিছে। গোটেই আজি বিশ্বতে দেখা গৈছে যে চিনেমা শিল্পটো আকৌ এবাৰ ধৰণে মূৰ দাঙি উঠিছে। আৰু তেনে সময়তে আমাৰ অসমীয়া ছবি উদ্যোগটো এটা মূৰ দাঙি উঠিছে বুলি আমি এটা ভাল খবৰ দিব পাৰোঁ। তেনে সময়তে আমাৰ মাজলৈ আহি আছে নতুন চিনেমা, নুৰুল চুলতান প্ৰযোজিত, আমাৰ বিশ্বজিৎ বৰা পৰিচালিত বেলকনিত ভগৱান। নিশ্চয় এই ৰুচিসন্মত ছবিখনে আমাৰ ৰুচিশীল দৰ্শকসকলক নিশ্চয় এটা মেছেজ দিব, আৰু ছবিখনে দৰ্শকে আদৰি ল'ব বুলি মই আশা কৰোঁ। বিশ্বৰ লগত মই আগতেও কাম কৰিছোঁ। এইখন যদিও প্ৰডিউচাৰ বেলেগ, সোমবাৰ এখন আমি একেলগে কৰিছিলোঁ। গদন্ত বেলকনিখন মই অলৰেডি চিনেমাখন চাইছোঁৱেই। মই অতি সুন্দৰ চিনেমা, যিহেতু ইমান আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছোঁ, তাত মই এতিয়া কমেণ্ট দিব অসুবিধা হয়। বহুতেই ভাল চিনেমা। আৰু চিনেমাখন 7 অক্টোবৰত মুক্তি পাব, ৰাইজে ভাল পাব আৰু কমাৰ্চিয়েলি ছাকচেছফুল হ'ব বুলি আশা কৰিছোঁ।